সমূহ অসমবাসীৰ ৰাইজলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি এটা বিষয় বেপে কৰিশ্মা নাথ। কালিৰ পৰা দেখিছোঁ যে কৰিশ্মা নাথক লৈ যথেষ্ট চৰ্চা হৈ আছে। বিশেষকৈ কালি এটা ভুৱা চক্ৰই কৰিশ্মা নাথ অসুস্থ বুলি এটা ভুৱা প্ৰচাৰ চলাইছে। আমি তীব্ৰ আকাৰে প্ৰথমতে গৰিহণা দিছোঁ, নিন্দা কৰিছোঁ। আৰু মই নেগাৰা নাম সংঘক এটা অনুৰোধ জনাম, তেওঁলোকে প্ৰথম বিতৰ্ক আৰম্ভ কৰা মানুহসকলে হৈছে নেগাৰা নাম সংঘ। এজন শিল্পী কেতিয়া বাইণ্ডিং থাকিব নোৱাৰে। নেগাৰা নাম সংঘক কৰিশ্মা নাথে সুধি নাম গোৱাৰ কোনো প্ৰয়োজনীয়তা নাই বুলি আমি ভাবোঁ। আৰু নাগাৰা নামত পুৰণি কালতো আমি বহু অতীতৰ পৰা দেখিছোঁ নেগাৰা নামত কিছুমান খুৰুতীয়া শব্দ ইউজ হয়। গতিকে সেইখিনি হ'বই, কিন্তু নতুনত্ব লাগিব। সকলোৱে নতুনত্ব বিচাৰে। আৰু আজি নেগাৰা নাম সংঘই কৈছিল যে আমি তেখেতকে প্ৰথমতে ক'লে পেপে গোৱাৰ কাৰণে, ছেকেণ্ড টাইম ক'লে যে নেগাৰা নাম সংঘ আঁতৰি আহিছোঁ, আমি আঁতৰি নাই। নেগাৰা নাম সংঘ নিশ্চয় আঁতৰি যাব লাগিব। কাৰণ এটা উঠি অহা আজি যদি বাহিৰত যদি ছোৱালীগৰাকী যদি অসমৰ বাহিৰত হ'লহেঁতেন মানুহে যথেষ্ট আদৰ পালেহেঁতেন। আৰু আমাৰ অসমত কি কৰিছে, তথাকথিত নেগাৰা নাম সংঘ বোলা সংঘটোৱে বা নিপন দত্তই হওক বা অন্যান্যসকল নেগাৰা নামৰ সদস্যসকলেই হওক, তেওঁলোকে তেওঁৰ জনপ্ৰিয়তাক হিংসা কৰিবৰ কাৰণে ছোৱালীজনী এতিয়া জনপ্ৰিয়তা লাভ কৰিছে। তাই ৰেষ্ট নাই, প্ৰগ্ৰেম মাননীয় জয়ন্ত মল্লৰ ঘৰলৈ তেওঁ আমন্ত্ৰণ পাইছে, যোগেন মোহন ছাৰৰ ঘৰলৈ তেওঁ আমন্ত্ৰণ পাইছে। গতিকে এই জনপ্ৰিয়তাটোৱে নেগাৰা নাম সংঘক ক'ৰবাত ক্ষতি কৰিছে মানে নেগাৰা নাম সংঘৰ যিসকল সদস্য তেওঁসকলৰ নামতি। কাৰণ তেওঁসকল উঠিব নোৱাৰিলে, তেওঁসকলৰ জনপ্ৰিয়তা ইমান নাই। গতিকে জনপ্ৰিয়তা যেতিয়া কৰিশ্মা নাথে যেতিয়া জনপ্ৰিয় হৈ পৰিল, কৰিশ্মা নাথে যেতিয়া আজি প্ৰতিদিনেই পেণ্ডেল পাবলৈ আৰম্ভ কৰিলে, তেতিয়া এইসকল নেগাৰা নামৰ শিল্পীয়ে চিন্তা কৰিছে যে কৰিশ্মা নাথক যদি আমি ডাউন দিব নোৱাৰোঁ, কৰিশ্মা নাথক যদি আমি ইয়াতে পলিতে মোহাৰি পেলাব নোৱাৰোঁ, তেতিয়াহ'লে আমি অনাগত দিনত আমাক কোনো নিমন্ত্ৰণ নকৰিব বা আমাৰ নেগাৰা নাম নুশুনিব। এনেকৈ কৰিশ্মা নাথ ভাইৰেল হৈছে, কৰিশ্মা নাথে কিবা এটা নতুনত্ব আনিছে। পেপে শব্দ আমি এতিয়া কিছুমান গানত দেখিছোঁ, অ' লালা লালা লালা, অ'টো আমাৰ আহিছে, পেপেটো আমাৰ বেণ্ড পাৰ্টিত বাজায়। গতিকে নেগাৰা নাম সংঘই ক'ত এই মানে পালে? কোনোবা শাস্ত্ৰত লিখা আছে নেকি? কোনোবা শাস্ত্ৰত লিখা আছে? তেওঁলোকে সংবিধানখন নিজে তৈয়াৰী কৰি লৈছে। মই এটা অনুষ্ঠান কৰিলে মই এখন সংবিধান তৈয়াৰী কৰি ল'ব পাৰোঁ। এই বুলি সেই সংবিধানখন নিজে মানি মই গান গাব লাগিব, মই কবিতা লিখিব লাগিব, এই কথাটো নহয়। আৰু নেগাৰা নাম সংঘই বিতৰ্কত যিহেতু নেগাৰা নাম সংঘই আচলতে নেগাৰা নাম সংঘক ক্ষমা খোজাৰ দৰকাৰ। মই সাহিত্য সমাজ সাংস্কৃতিক ক্ৰীড়া মন্ত্ৰৰ কেন্দ্ৰীয় সম্পাদক হিচাপে কৈছোঁ, আমি কৰিশ্মা নাথৰ পক্ষত আছোঁ। কৰিশ্মা নাথ বুলি নহয়, আৰু